নমস্কাৰ মই পাৰ্শ্বজ্যোতি শৰ্মা পুনৰবাৰ কিভা এছাম চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা বিশেষ প্ৰডাক্ট লৈ আপোনালোকৰ মাজত আহিছো, কিভা গিলয় কেপচুল। গিলয়টোৰ বিষয়ে আমি সকলোৱে জানো, কাৰণ কৰোনা মহামাৰীৰ সময়ত বিশেষভাৱে চৰ্চিত হৈ থকা প্ৰডাক্টটো হৈছে গিলয়। আৰু কিভা ইণ্ডাষ্ট্ৰীত গিলয়ৰ লিকুইড ফৰ্মো আছে, যিটো আজি মোৰ লগত উপলব্ধ নাই, তো আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত মই। একো নহয়, আপোনালোকৰ আজি মোৰ লগত আছে কিভা কেপচুল ফৰ্ম, এইটোও ভাল, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিভা গিলয়ে ইমিউনিটি সিস্টেম ষ্ট্ৰং কৰাত সহায় কৰে, লগতে যিকোনো ধৰণৰ জ্বৰ নহওক কিয়, জ্বৰ হ'লে এইটো ব্যৱহাৰ কৰিলে আপোনালোকে ভাল পাব, লাগিলে মেলেৰিয়াই হওক বা যিয়েই নহওক কিয়। লগতে ই লাং ফাংচনৰ সমস্যাও দূৰ কৰে। কিছুমান মানুহৰ উশাহ নিশাহ লোৱাত কষ্ট হয় বা উশাহ নিশাহ লোৱাত কষ্ট পায়, তেনেকুৱা মানুহৰ বাবেও গিলয় কেপচুলটো ব্যৱহাৰ কৰা অতিকৈ জৰুৰী বা ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবেও উপকাৰী সাধন হয়। লগতে ই আমাৰ কাম কৰে কি, যেনেকুৱা ব্লাড পিউৰিফায়াৰ কাম কৰে গিলয় কেপচুলটোৱে। লগতে মগজুৰ যদি কিবা সমস্যা থাকে, যেনেকুৱা স্মৃতিশক্তি লোপ পোৱা বা যিকোনো ধৰণৰ যদি সমস্যা থাকে, তেতিয়াহ'লে ব্যৱহাৰ কৰিব পাৰে গিলয় কেপচুলটো। শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী হয় গিলয় কেপচুলটো। লগতে পাচন তন্ত্ৰৰো ই কাম কৰে, শৌচ পেচাব ক্লিয়াৰ কৰে, আৰু গেছৰ যদি সমস্যা থাকে তো গেছৰ সমস্যাও দূৰ কৰে কিভা গিলয় কেপচুলটোৱে। আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে কিভা গিলয় কেপচুলটোৱে। লগতে ই যিকোনো ধৰণৰ বেক্টেৰিয়া শৰীৰৰ পৰা নোহোৱা কৰাত সহায় কৰে, লাগিলে সেইটো সক্ৰিয় হৈ থাকক বা নিষ্ক্ৰিয় হৈ থাকক, এই প্ৰডাক্টটোৱে যদি ব্যৱহাৰ কৰে আপোনালোকৰ শৰীৰৰ পৰা বেক্টেৰিয়া নোহোৱা কৰাত সহায় কৰে। তো কিভা গিলয় কেপচুলটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। লগতে বহুতৰে মুখত দাগ থাকে বা পিম্পুল থাকে, তো পিম্পুল বা দাগ থকা মানুহেও এইটো ব্যৱহাৰ কৰিব পাৰে, যাৰ কাৰণে এই প্ৰডাক্টটোৰ ৰিজাল্ট বহুত ধুনীয়া আহিব, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। লগতে এই প্ৰডাক্টটোৱে পাইলছৰো থকা মানুহেও ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে উপকাৰী হয়। লগতে বিষ বেমাৰ যদি কোনোবাৰ থাকে, তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে গিলয় কেপচুলটো বা গিলয় লিকুইড ফৰ্মটো। যি নহওক, কিভা ইণ্ডাষ্ট্ৰীৰ যিটো গিলয় কেপচুল আছে আপোনালোক সকলোৱে ব্যৱহাৰ কৰিব পাৰে। লগতে ই পেনক্ৰিয়াছৰো কাম কৰে, যাৰ বাবে ডায়েবেটিক থকা মানুহবিলাকেও গিলয় কেপচুলটো ব্যৱহাৰ কৰা অতিকৈ প্ৰয়োজনীয়। আৰু ই লিভাৰৰ কামো, আপোনাৰ লিভাৰ ফাংচনটো ভাল কৰে। আৰু ইমানবোৰ উপকাৰিতা থকাৰ বাবে গিলয় আমি অমৃতৰ লগত তুলনা কৰিছে, অমৃতা বুলি কয় গিলয়টোৰ, আন এটা নাম অমৃতা বুলিও কয়। তো গিলয়টো বহুত বেছি ভাল বা বহুত বেছি উপকাৰী হয় আপোনালোকৰ কাৰণে। এই কেপচুলটো আপোনালোকে ৰাতিপুৱা আৰু ৰাতি বা লিকুইড ফৰ্মটো 10 ml কৈ ৰাতিপুৱা আৰু ৰাতি খাব খালী পেটত। ৰাতিপুৱা খালী পেটত এটা কেপচুল আৰু ৰাতিও ভাত খোৱাৰ আধা ঘণ্টা আগত এটা কেপচুল খাব। আপোনালোকে মোটামুটি এসপ্তাহ 15 দিন ব্যৱহাৰ কৰাৰ পিছত এটা ভাল ৰিজাল্ট আপোনালোকৰ শৰীৰত দেখা পোৱা যাব। আপোনালোকে নিজেই চাব পাৰে ইয়াৰে ৰিজাল্ট। আৰু গিলয় কেপচুলটো আপোনালোক যদি সকলোৱে ৰেগুলাৰলি ব্যৱহাৰ কৰি থাকে, ই ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং কৰাৰ লগে লগে আপোনালোকৰ চৰ্দি কাহ সমস্যা বা এনেকুৱা জ্বৰ বা ভাইৰেল সমস্যা এইবিলাকৰ পৰা দূৰত থাকিব, আৰু ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং হোৱাৰ লগে লগে ৰোগ প্ৰতিৰোধক ক্ষমতাটো আপোনালোকৰ বৃদ্ধি হ'ব। তো বহুত বেমাৰ ই আপোনালোকৰ শৰীৰত আহিব নিদিয়ে বা প্ৰটেকশ্যন কৰিব। তো গিলয় কেপচুলটো আপোনালোকে আজিৰ পৰাই ব্যৱহাৰ কৰা আৰম্ভ কৰক, যাতে শৰীৰটো সুস্থ হৈ থাকিলেহে আমাৰ দেহ মন ভালে থাকিব। তো দেহ মন ভালে থকাৰ কাৰণে, শৰীৰ সুস্থ ৰখাৰ কাৰণে গিলয়টো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আৰু কিভা ইণ্ডাষ্ট্ৰীৰ গিলয় লিকুইড ফৰ্মটোও আছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, বা কেপচুল ফৰ্ম যদি ভাল পায় কেপচুল খাব পাৰে। কিভাৰ যিটো গিলয় কেপচুল আছে আপোনালোক সকলোৱে ব্যৱহাৰ কৰক আৰু সুস্থ থাকক। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ধন্যবাদ, আগৰ ভিডিঅ'বিলাকতো আপোনালোকে বহুত ধুনীয়াকৈ কমেণ্ট কৰিছে বা বহুত ধুনীয়াকৈ লাইক শ্বেয়াৰ কৰিছে, তো তাৰ বাবে ধন্যবাদ। এই ভিডিঅ'টো যাতে আগবঢ়াই লৈ যায় আপোনালোকে, তাৰ বাবে কামনা কৰি আজি এই ভিডিঅ'টো মই পাৰ্শ্বজ্যোতি শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ।